হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। এতিয়া যিহেতু ঠাণ্ডাৰ দিন চলি আছে, গতিকে ভাবিলোঁ অকণমান চুলিৰ যত্ন লোৱা যাওক। যিহেতু চুলিবিলাক এতিয়া ফাটিবলৈ আৰম্ভ কৰে, চুলিৰ আগবোৰ দুৰ্বল হৈ যায়। গতিকে মই ভাবোঁ আপোনালোকৰ লগতো এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ, সকলোৰে সহায় হ'ব। মই আমাৰ ঘৰৰ ফুলনি বাগিচাত থকা জবা ফুলৰ পাত কেইডোখৰমান প্ৰথমতে মই ছিঙি লৈছোঁ। কলি আৰু কুমলীয়া পাতবোৰ ল'ব পাৰিলে আচলতে বেছি ভাল। যিহেতু ফুল এপাহেই ফুলি আছিলে, মোৰ বেয়া লাগিলে। তাৰপিছত মই আমাৰ ফুলনিত থকা এল'ভেৰা পাত কেইডোখৰমান মই ছিঙি ল'লোঁ, যিহেতু এল'ভেৰা চুলিৰ কাৰণে বহুত ভাল, সকলোৱে জানে। আৰু তাৰপিছত মই আমাৰ ঘৰৰ আমলখি, ঘৰৰ গছত লগা কেইটামান 4-5টামান আমলখি মই বুটলি ল'লোঁ। আচলতে আমলখি বেছিকৈ দিব পাৰিলে ভাল, কিন্তু মোৰ তাত বেছি নাছিল কাৰণে মই এইকেইটাই ল'লোঁ। আৰু তাৰপিছত মই গোটেইখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই আমলখিখিনি সৰু পাত্ৰ এটাত অকণমান বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত মই গুটিৰ পৰা এৰাই এটা মিশ্ৰণ বনাবৰ বাবে মিক্সিত অলপ অলপকৈ তৈয়াৰ কৰি ল'লোঁ। এইখিনিতে মই ক'বলৈ পাহৰিছোঁ, মই এটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, যিহেতু পিঁয়াজো চুলিৰ কাৰণে বহুত ভাল। যদি কাৰোবাৰ ঘৰত এল'ভেৰা জেল নাই, গতিকে তেওঁলোকে কিনা এল'ভেৰা পেষ্টটো ব্যৱহাৰ কৰিব পাৰে। এল'ভেৰা চুলিৰ কাৰণে বহুত ভাল, আৰু এল'ভেৰা ব্যৱহাৰ কৰাৰ কাৰণটো এইটোৱেই যে মিশ্ৰণটো যাতে চুলিত ভালদৰে লাগি ধৰে। এই গোটেইবিলাক মিশ্ৰণ মই অলপ অলপকৈ মিক্সিত তৈয়াৰ কৰি লোৱাৰ পাছত পেষ্টটো সম্পূৰ্ণৰূপে ৰেডি হৈ উঠিলে, আৰু তাৰপিছত মই এনেদৰে সিউটা ফালি ফালি অলপ অলপকৈ চুলিৰ গুৰিবিলাকত লগাই যাবলৈ আৰম্ভ কৰিলোঁ। গতিকে এইটোৱে আছিল আজিৰ মিনি হেয়াৰ ট্ৰিটমেণ্ট ভিডিঅ'। গতিকে আপোনালোকে কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব। থেংক ইউ।